ৰোগীৰ মৃত্যু যুৱকজনৰ নাম পলমণি বৰা ২৭ বছৰীয়া যুৱকজনৰ ঘৰ ঢিঙৰ চামুৱা গাঁৱত ৬ মে'ত যুৱকজন আক্ৰান্ত হৈছিল কৰোনাত পুৱা ৬ বজাত গুৱাহাটীৰ এপল হস্পিটেলত মৃত্যু হয় যুৱকজনৰ অসমত প্ৰথমজন ব্লেক ফাংগাছত আক্ৰান্ত ৰোগীৰ মৃত্যু যুৱকজনৰ নাম পলমণি বৰা ২৭ বছৰীয়া যুৱকজনৰ ঘৰ ঢিঙৰ চামুৱা গাঁৱত ৬ মে'ত যুৱকজন আক্ৰান্ত হৈছিল কৰোনাত পুৱা ৬ বজাত গুৱাহাটীৰ এপল হস্পিটেলত মৃত্যু হয় যুৱকজনৰ আমি পুনৰবাৰ জনাইছোঁ অসমত প্ৰথমজন ব্লেক ফাংগাছত আক্ৰান্ত যুৱকৰ মৃত্যু যুৱকজনৰ নাম পলমণি বৰা পুৱা ৬ বজাত গুৱাহাটীৰ এপল হস্পিটেলত মৃত্যু হয় যুৱকজনৰ ২৭ বছৰীয়া যুৱকজনৰ ঘৰ ঢিঙৰ চামুৱা গাঁৱত ৬ মে'ত যুৱকজন আক্ৰান্ত হৈছিল কৰোনাত ইতিমধ্যে আপোনালোকক জনাইছোঁ যে অসমত প্ৰৱেশ কৰিছে ব্লেক ফাংগাছে আৰু এই ব্লেক ফাংগাছত আক্ৰান্ত হৈ প্ৰথমগৰাকী কৰোনা ৰোগীৰ মৃত্যু হয় আজি পুৱা ৬ বজাত গুৱাহাটীৰ এপল হস্পিটেলত পুৱা ৬ বজাত মৃত্যু হয় যুৱকজনৰ ২৭ বছৰীয়া যুৱকজনৰ ঘৰ ঢিঙৰ চামুৱা গাঁৱত ৬ মে'ত যুৱকজন আক্ৰান্ত হৈছিল কৰোনাত যুৱকজনৰ নাম পলমণি বৰা আজি পুৱা ৬ বজাত গুৱাহাটীৰ এপল হস্পিটেলত মৃত্যু হয় যুৱকজনৰ ৬ মে'ত যুৱকজন আক্ৰান্ত হৈছিল কৰোনাত আৰু কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে ব্লেক ফাংগাছত ভুগিছিল যুৱকজন আৰু আজি ৰাতিপুৱা ৬ বজাত গুৱাহাটীৰ এপল হস্পিটেলত মৃত্যু হয় ব্লেক ফাংগাছত আক্ৰান্ত যুৱকজনৰ